নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজত বেলেগ এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ। আয়ুষ্মান ভাৰত হেল্থ কাৰ্ড থাকিলে আপুনি বছৰি 5 লাখ টকা লাভ কৰিব পাৰিব। যদি আপোনালোকৰ হেল্থ আইডি কাৰ্ড নাথাকে তেনেহ'লে আপুনি এতিয়া অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এতিয়া আপোনালোকে মোবাইল বা কম্পিউটাৰৰ জৰিয়তে আবেদন কৰিব পাৰিব। মই এইটো ভিডিঅ'ত সকলো প্ৰচেছ কৈ যাম আৰু আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। নো ড্ৰামা, নো ক্লিক পেড, অনলি টেক। চলিয়ে মোবাইল पर স্ক্ৰীন। আপোনালোকে সাৰ্চ বাৰত pmjy.gov.in টাইপ কৰিব। টাইপ কৰাৰ লগে লগে এনেকুৱা এখন পেজ আহিব। এনেকুৱা এখন পেজ অহাৰ লগে লগে আপোনালোকে 3 ডটত ক্লিক কৰিব। ক্লিক কৰি ডেস্কটপ সাইড কৰি ল'ব। মই এতিয়া ডেস্কটপ সাইড কৰি আছোঁ। ডেস্কটপ সাইড কৰাৰ পিছত আপোনালোকে স্ক্ৰল তলফালে টানি গোটেই পেজখন ভালদৰে ফলো কৰিব। ফলো কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখিব তোমাৰ 3টা অপচন আছে। কি অপচন আপোনালোকে এইটো চাই লওক। অপচনটো ৰেজিষ্টাৰ্ড আপোনালোকে দেখিব পাৰিব। মই জুম কৰি দেখুৱাই আছোঁ। ৰেজিষ্টাৰ্ড ইউৰ সেলফ বেনিফিচিয়াৰী আপোনালোকে ইয়াত ৰেজিষ্টাৰ্ড হ'ব লাগিব। তাৰপিছত আপোনালোকে KYC আপডেট কৰিব লাগিব। তাৰপিছত আপোনালোকে ডাউনলোড কৰিব লাগিব কাৰ্ডখন। তাৰপিছত আপোনালোকে ৰেজিষ্টাৰ্ড কৰিব। ৰেজিষ্টাৰ্ড অপচনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন পেজ আহিব। এনেকুৱা এখন পেজ অহাৰ লগে লগে আপোনালোকে ইয়াত মোবাইল নম্বৰ এণ্টাৰ কৰিব। মই এতিয়া মোবাইল নম্বৰ এণ্টাৰ কৰি আছোঁ। তাৰপিছত আপোনালোকে ইয়াত আধাৰ নাম্বাৰত এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ লগে লগে নোটিছ কি আছে আপোনালোকে এইটো ফলো কৰিব। কৰাৰ পিছত আপোনালোকে সাবমিট ইয়াতে ক্লিক কৰিব। সাবমিট বাটনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখিব পাৰিব KYC অথৰাইজেশ্যন। আপোনালোকে ইয়াত টিক চিন লগাই দিব। ইয়াৰ লগে লগে আপোনাৰ মোবাইলত যিটো আধাৰ কাৰ্ডৰ সৈতে লিংক আছে সেইটো মোবাইল নম্বৰ এটা OTP যাব। OTPটো কপি কৰিব। কপি কৰাৰ লগে লগে আপোনালোকে ইয়াত প্ৰেছ কৰি OTPটো বহুৱাই দিব। বহুৱাই দিয়াৰ লগে লগে আপোনালোকে ইয়াত দেখিব আৰু এটা অপচন ব্লেড বুলি। আপোনালোকে ইয়াতে ক্লিক কৰিব। ভেৰিফাই কৰিব OTPটো ভেৰিফাই কৰাৰ লগে লগে দেখিব যে আৰু এখন পেজ আহিছে। আপোনালোকে দেখিব ইয়াত মই এতিয়া OTPটো ভেৰিফাই কৰি লৈছোঁ। তাৰপিছত দেখিব তোমাৰ আৰু এটা পেজ আহিছে। আৰু এটা পেজ অহাৰ লগে লগে ইয়াত দেখিব যে KYC has been successful। আপোনালোকে ওকে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ KYC আপডেট অলৰেডি সাকসেসফুল হৈ গ'ল। হোৱাৰ লগে লগে আপোনালোকে ইয়াত দেখিব সেভ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আধাৰ নম্বৰ আপোনালোকে দেখিব। নোটিছ কি আছে এইটো ফলো কৰিব আৰু পাৰ্সোনেল ডিটেইলছ আপোনালোকে এইটো ভালদৰে ফলো কৰিব। পাৰ্সোনেল ডিটেইলছত আপোনাৰ কিবা যদি মিষ্টেক হয় তেতিয়াহ'লে প্ৰব্লেম হ'ব। ইয়াত যদি আপোনালোকে পাৰ্সোনেল ডিটেইলছ বঢ়াব হয় তেতিয়াহ'লে বঢ়াব পাৰিব। মই এতিয়া ইমেইল আইডিটো বঢ়াই দি আছোঁ মোৰ। তাৰপিছত ইয়াত দেখিব ফটো শ্ব' কৰিছে। তাৰপিছত আপোনালোকে ইয়াত দেখিব এটা বক্স আছে। এই বক্সটো আপোনাৰ যদি আধাৰ কাৰ্ডৰ এড্ৰেছ সেম হয় তেতিয়াহ'লে এইটো ক্লিক কৰিব। এইটোত ক্লিক কৰি টেক্সিনটো দি দিব। দিয়াৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰি নোটিছ এই তলৰখনো ফলো কৰিব। কি আছে নোটিছখন ফলো কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখিব পাৰিব তোমাৰ আৰু এটা অপচন। ইয়াত যি আছে সব আপোনালোকে তোমাৰ দিব লাগিব আৰু ফলো কৰিব লাগিব। মই এতিয়া দি আছোঁ আৰু যিখিনি আছে সব ফিল আপ কৰিব লাগিব। মই এতিয়া ফিল আপ কৰি আছোঁ। আপোনালোকে চাই থাকিব। ফিল আপ কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখিব তোমাৰ ডিষ্ট্ৰিক্ট, ষ্টেট, ভিলেজ আপোনালোকে ইয়াত সব দেখিব পাৰিব। আপোনাৰ যি আছে সব দিব লাগিব আপোনালোকে ইয়াত দেখিব। তাৰপিছত আপোনালোকে ইয়াত দেখিব যে এপ্লিকেশ্যন টাইপ আপোনালোকে কোনটো এপ্লিকেশ্যন টাইপত ক্লিক কৰে আপোনালোকে ইয়াত দেখিব। মই এতিয়া কৰি আছোঁ। আপোনালোকে ইয়াত দেখিব BIS 2.0 আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে স্ক্ৰল তলফালে টানি দিয়াৰ লগে লগে আপোনালোকে তলৰ নোটিছখিনি ভালদৰে ফলো কৰিব। ফলো কৰাৰ লগে লগে আপোনালোকে এইখিনি গোটেইখিনি চাই চিতি ফিল আপ কৰিব লাগিব। মই এতিয়া ফিল আপ কৰি আছোঁ। আপোনালোকে চাই থাকিব।
তাৰপিছত আপোনালোকে তলৰ নোটিছটো ভালদৰে পঢ়ি ল'ব। পঢ়ি লোৱাৰ লগে লগে আপোনালোকে ইয়াত দেখিব কি কি তোমাৰ আপডেট কৰিব লাগিব আৰু কি কি দিব লাগিব। ইয়াত লগইন নেম আপোনালোকে নিজৰ নামৰ সৈতে লগইন কৰিব লাগিব। তাৰপিছত আপোনালোকে ভালদৰে এখন চাব। চোৱাৰ লগে লগে ইয়াত দেখিব যে তোমাৰ পাৰ্চনেল ডিটেইলছ সব ইস্যু হৈ গ'ল। ইস্যু হোৱাৰ লগে লগে আপোনালোকে ইয়াত দেখিব কাৰেক্ট, আপোনালোকে কাৰেক্ট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে নেক্সট যিটো পেজ আহিব সেইটো দেখিব যে আপোনাৰ অলৰেডি ছাকচেছফুল হৈ গ'ল। ৰেফাৰ আইডি ওলাই গ'ল। আপোনালোকে ৰেফাৰ আইডিটো লিখি ৰাখিব পাৰিব। তাৰপিছত আপোনালোকে অ'কে কৰিব। অ'কে কৰাৰ লগে লগে নেক্সট ষ্টেপ আপোনালোকে ইয়াত দেখিব। নেক্সট ষ্টেপত আহিব। নেক্সট ষ্টেপত অহাৰ লগে লগে আপোনালোকে তোমাৰ আইডি লগইন কৰিব লাগিব। ইয়াতে আপোনালোকে দেখিব মোবাইল নাম্বাৰ দিব আৰু মোবাইল নাম্বাৰ দিয়াৰ লগে লগে আপোনাৰ আইডি লগইন অলৰেডি হৈ গ'ল। আপোনালোকে ইয়াত দেখিব মোৰ ভেৰিফাই হৈ গ'ল সকলো। আপোনালোকে ইয়াত দেখিব মই এতিয়া ভেৰিফাই ইয়াতে ক্লিক কৰি আছোঁ। ভেৰিফাইত ক্লিক কৰিম। ভেৰিফাই ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব। আপোনালোকে এইটো OTPটো ইয়াতে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ লগে লগে আপোনালোকে দেখিব নেক্সট আৰু এটা পেজ আহিব। আপোনালোকে দেখিব মই এতিয়া OTPটো এণ্টাৰ কৰি লওঁ। তাৰপিছত আপোনালোকে দেখিব ইয়াত অ'কে কৰিব। OTP হেজ বিন ভেৰিফাইড ছাকচেছফুল। আপোনালোকে অ'কেত ক্লিক কৰিব। অ'কেত ক্লিক কৰাৰ লগে লগে আপোনালোকে অলপ ৱেইট কৰিব। ৱেইট কৰাৰ লগে লগে দেখিব যে আৰু এখন নেক্সট পেজ আহিছে। আৰু এখন পেজ অহাৰ লগে লগে আপোনালোকে ইয়াত দেখিব যে তোমাৰ ষ্টেট চিলেক্ট কৰিব লাগিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব, আপোনালোকে ভিলেজ চিলেক্ট কৰিব লাগিব। আপোনালোকে ইয়াত দেখিব তোমাৰ অপশ্যন আছে। ৰুৰেল দিব পাৰিব, আপোনালোকে যিটো হয় সেইটো দিব। মই এতিয়া ষ্টেট চিলেক্ট কৰিছোঁ। তাৰপিছত ডিষ্ট্ৰিক্ট, আপোনাৰ ডিষ্ট্ৰিক্ট কি হয় সেইটো চিলেক্ট কৰিব। মই এতিয়া ডিষ্ট্ৰিক্ট চিলেক্ট কৰি আছোঁ। ডিষ্ট্ৰিক্ট। তাৰপিছত আপোনালোকে চিলেক্ট ব্লক, আপোনালোকে আপোনাৰ ব্লকৰ নাম কি হয় সেইটো চিলেক্ট কৰিব। ব্লকৰ নাম কি হয় আপোনালোকৰ সেইটো চিলেক্ট কৰিব। মই এতিয়া মোৰ ব্লক চিলেক্ট কৰিছোঁ বিন্নাকান্দি। আপোনালোকে ইয়াত দেখিব পাৰিব মই এইটো দিছোঁ। তাৰপিছত চিলেক্ট ভিলেজ, আপোনালোকে ভিলেজত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ কোনটো ভিলেজৰ নাম কি হয় আপোনালোকে ইয়াত দেখিব পাৰিব। আপোনালোকে ভিলেজটো চিলেক্ট কৰিব। মই এতিয়া ভিলেজ চিলেক্ট কৰি আছোঁ। চাওক আপোনালোকে মোৰ ভিলেজৰ নামটো কি হয় চাওক, পূব চামৰালী। মই এইটো ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিব তলফালে টানিব স্ক্ৰল। পেজখন তলফালে টানিব। পেজখন তলফালে টানি দিয়াৰ লগে লগে আপোনালোকে ইয়াত দেখিব পাৰিব যে চব ডিটেইলছ আহি গৈছে মোৰ। আপোনালোকে ইয়াত দেখিব। তাৰপিছত আপোনালোকে আপোনাৰ নামটো চাৰ্চ কৰি চাব পাৰিব। তোমাৰ ECC বেনিফিচিয়াৰী ডিটেইলছত নামটো আছে নেকি আপোনালোকে চাব পাৰিব। এতিয়া মই মোৰ নামটো চাই আছোঁ, আপোনালোকে চাই থাকিব। মোৰ নামটো চাই আছোঁ। এতিয়া মোৰ নামটো চাই আছোঁ। তাৰপিছত আপোনালোকে নেক্সট মাৰিও চাব পাৰিব আৰু আছে নেকি কোনোবা আপোনাৰ তলত আপুনি চাব পাৰিব। মই এতিয়া চাই আছোঁ ৰ'বা। আপোনালোকে ইয়াত দেখিব পাৰিব ভিউ বুলি এটা অপশ্যন আছে। ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে নেক্সট আৰু এটা পেজ আহিব। আপোনালোকে ইয়াত দেখিব পাৰিব তোমাৰ লিংক ইয়ৰ আধাৰ। আপোনালোকে ইয়াত দেখিব পাৰিব ইণ্টাৰ ইয়ৰ ডিটেইলছ, EKYC ডিটেইলছ আপোনালোকে সব চাব পাৰিব। বেনিফিচিয়াৰী ডিটেইলছ ইন ECC ডাটা আপোনালোকে ইয়াত দেখিব পাৰিব। আপোনালোকৰ নাম, ডিষ্ট্ৰিক্ট, জেণ্ডাৰ, মেল সব চাব পাৰিব। দেউতাকৰ নাম, মাকৰ নাম, ডেট অফ বাৰ্থ সব ইয়াত শ্ব' কৰিছে। আপোনালোকে ইয়াত দেখিব পাৰিব। তাৰপিছত আপোনালোকে নেক্সট অপশ্যন বুলি এটা আছে, নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখিব আপোনাৰ নাম, ডেট অফ বাৰ্থ আপোনালোকে দিব পাৰিব, জেণ্ডাৰ, পিনক'ড সব দিব পাৰিব। এইখিনি ফিল আপ কৰিব লাগিব। মই এতিয়া ফিল আপ কৰি আছোঁ, চাওক আপোনালোকে।
বেনিফিচিয়াৰী ডিটেইলছ অলৰেডি ফিল আপ হোৱাৰ পিছত আপোনালোকে এটা কাম কৰিব, পিন নাম্বাৰ দিব, জেণ্ডাৰ দিব আৰু তলত এটা অপশ্যন আছে আপোনালোকে ইয়াত দিব। মই এতিয়া দি আছোঁ, আপোনালোকে চাই থাকিব। তাৰপিছত আপোনালোকে ইয়াত দেখিব যে আৰু তিনিটা অপশ্যন আছে। তিনিটা অপশ্যন কৰাৰ পিছত আপোনালোকৰ ফিনিচিং কাম হৈ যাব। তাৰপিছত আপোনালোকে OTP অপশ্যন বুলি এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি আপোনালোকে OTPটো ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ লগে লগে আপোনাৰ আধাৰ নাম্বাৰ দিব। এতিয়া মোৰ আধাৰ নাম্বাৰ ৰং দেখুৱাই আছে, মই এতিয়া আধাৰ নাম্বাৰটো দি আছোঁ। আধাৰ নাম্বাৰ। তাৰপিছত আপোনালোকে গেট OTP বুলি এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি আপোনাৰ OTP আহিব মোবাইলত। আপোনালোকে এইটো OTPটো ভেৰিফাই কৰিব। মই এতিয়া OTPটো ভেৰিফাই কৰি লৈছোঁ অলৰেডি। তাৰপিছত আপোনালোকে দেখিব নেক্সট বুলি এটা অপশ্যন আছে, নেক্সট ইয়াতে ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিব যে আপোনাৰ সম্পূৰ্ণ কাম ফাইনেলি হৈ গ'ল। 80% আৰু 20% বাকী আছে, আপোনালোকে দেখিব পাৰিব। ৰ'বা 1 ছেকেণ্ড। তাৰপিছত হৈ গ'ল লিংক আধাৰ, আপোনালোকে দেখিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াত সব ডিটেইলছখিনি চাব পাৰিব ভালদৰে। তাৰপিছত নেক্সট ক্লিক কৰিব। নেক্সট ক্লিক কৰাৰ লগে লগে আপোনালোকে OTP আকৌ ভেৰিফাই কৰিব লাগিব। OTP ভেৰিফাই কৰাৰ লগে লগে আপোনালোকে দেখিব যে আপোনাৰ কাম 100% হৈ যাব। তাৰপিছত আপোনালোকে আপোনাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰাৰ নিয়ম মই বেলেগ আৰু এটা ভিডিঅ'ত দেখুৱাম, আপোনালোকৰ এইটো ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, আপোনালোকে দেখিব পাৰিব। তো ৰ'বা মই এইটো OTPটো ভেৰিফিকেশ্যন কৰিলোঁ। OTPটো ভেৰিফিকেশ্যন হৈ গ'ল মোৰ। তাৰপিছত আপোনালোকে নেক্সট ক্লিক কৰিব। নেক্সট ক্লিক কৰাৰ লগে লগে দেখিব যে আৰু এখন পেজ আহিছে অলৰেডি। আৰু এখন পেজ অহাৰ লগে লগে আপোনালোকে এই পেজখন ভালদৰে চাই দিয়াৰ লগে লগে দেখিব যে KYC ডিটেইলছ আপোনাৰ সম্পূৰ্ণৰূপে আপডেট হৈ গ'ল। আপোনালোকে নেক্সট ক্লিক কৰিব। নেক্সট কৰাৰ পাছত আপোনালোকে দেখিব ইয়াত আপোনাৰ গোটেইখন ফৰ্ম ফিল আপ হৈ গ'ল অলৰেডি। লিংক ইয়ৰ আধাৰ আপোনালোকে ইয়াত দেখিব পাৰিব। বেনিফিচিয়াৰী ডিটেইলছ আপোনালোকে সব দেখিব পাৰিব। KYC আপোনালোকে ডিটেইলছ দেখিব পাৰিব। সব কমপ্লিট হৈ গ'ল অলৰেডি। আপোনালোকে অলপ কাম আছে। তলত এটা বক্স আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা SMS আহিব। SMS অহাৰ লগে লগে আপোনালোকে দেখিব পাৰিব যে তোমাৰ অলৰেডি আপোনাৰ কাম 100% হৈ গ'ল। হোৱাৰ লগে লগে আপোনালোকে এই কাৰ্ডখন ডাউনলোড কৰি ৰাখিব পাৰিব। সো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সিহঁতে এইটো ভিডিঅ'ৰ পৰা হেল্প পায়।